কারণ জনজাতিকরণ বিষয়টো আজির বিষয় নহয়, বিগত কেইবা বছর ধরে জনজাতিকরণ বিষয়টো চলি আছে, কিন্তু কেবল ভোট ব্যাংক আর নির্বাচন কেন্দ্রিক হয়ে যায়। এই সাঁওতাল জনগোষ্ঠী সাঁওতাল ছাত্রজনতা সজাগ হয়েছে। আগন্তুক বিধানসভা নির্বাচন সাঁওতাল জনগোষ্ঠী বিবেক ভোট প্রদান করব, আর বিবেক ভোট প্রদান করার জড়িয়ে বিজেপিক ইয়ার পৰা উৎখাত করব। আমার কথাটো আছিল যে বিধানসভা নির্বাচনের আগত জনজাতিকরণ মর্যাদা আমাক প্রদান করব লাগে, কিন্তু অসম সরকারে বারে বারে আমাক প্রতারণা করেছে, বারে বারে আমাক প্রবঞ্চনা করছে। আমাক কথা দিও সরকারে কথা রাখিব নোৱাৰিলে। গতিকে আমার কথা স্পষ্ট, এবার নির্বাচনত সাঁওতাল ছাত্রজনতাই ভূমিকা গ্রহণ করব। আর হয়তো সাঁওতাল ছাত্রজনতাই বিজেপি আর বিজেপির যিসমূহ মিত্রজোঁট, এই মিত্রজোঁটক ইয়ার পৰা বহিষ্কাৰ কৰিব বা ইয়াৰ পৰা তেওঁলোকক প্ৰত্যাখ্যান কৰিব। সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ উদৌ সাঁওতাল ছাত্ৰ সন্থাৰ 21তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসখনত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি কেন্দ্ৰীয়ভাৱে চৰাইদেউত উদযাপন কৰিছোঁ, ইয়াৰ সমান্তৰালকৈ আমি বঙাইগাঁৱতো উদযাপন কৰিছোঁ, আৰু আজি মুখ্য কাৰ্যালয়তো আমি সাঁওতাল ছাত্ৰ সন্থাই উদযাপন কৰিছে। মূলতে সাঁওতাল জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত যি প্ৰতিষ্ঠা হয় এই সাঁওতাল ছাত্ৰ সন্থাৰ আজিৰ দিনত 21টা বছৰত ভৰি দিলে, আৰু এই 21টা বছৰত সাঁওতাল ছাত্ৰ সন্থাই যথেষ্ট কাম কৰিব পাৰিছে আৰু আইডেণ্টিটি বা আত্মপৰিচয় বুটলিব পাৰিছে। যেনেধৰণে সাঁওতালৰ ভাষাৰ যি মাধ্যম হিচাপে অসম চৰকাৰে ৰিকগনাইজ কৰিছে, আমাৰ প্ৰথম দাবী আছিলে। লগতে জনগোষ্ঠীটোৰ যে আত্মপৰিচয় সাঁওতাল হিচাপে অসমত বসবাস কৰা সাঁওতালসকলক জনজাতিকৰণ মৰ্যাদা আদি কৰি সাঁওতাল হিচাপে ৰিকগনাইজ কৰিব লাগে, তাৰ এটা আমি প্ৰয়াস চলাইছিলোঁ। সেয়া আমি বাস্তৱমুখী হ'বলৈ ধৰিছোঁ। লগতে আমি সাঁওতাল ছাত্ৰ ছাত্ৰীক শিক্ষাগত মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ, সেয়া আমি ফলপ্ৰসূ পাইছোঁ। বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীয়ে খুব আগবাঢ়িছে। আমাৰ মেডিকেল বা ইঞ্জিনিয়াৰিং বা UPSC APSCৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ দিবলৈ সক্ষম হৈছে আৰু উত্তীৰ্ণও হৈছে। গতিকে এইখিনিতে এই সাঁওতাল ছাত্ৰ সন্থাক মৰম কৰা সকলো জাতি জনগোষ্ঠীৰ লগতে সাঁওতাল জনগোষ্ঠীক আমি এই শুভেচ্ছাখনত তেওঁলোকক আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেখা গৈছে আপোনালোকৰ এটা দাবী আছিল জনজাতিকৰণ, আপোনালোকে এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইটো দাবী কৰিছিল, কিন্তু দেখা গ'ল যে সেয়া কিন্তু এতিয়া সেই দাবীটো পূৰণ হৈ নুঠিল। ইতিমধ্যে 9 তাৰিখত বিধানসভা নিৰ্বাচন হ'ব, সময় হৈছেই। এই জনজাতিকৰণৰ দাবীৰ বিষয়টো আপোনালোকে কি চৰকাৰে কি ধৰণৰ নীতি অৱলম্বন কৰিছে বুলি ভাবে? সঁচাকৈ আমি খুব দুখিত। এই সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে আচলতে ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰা নাই বা তেওঁলোকে সদিচ্ছা প্ৰকাশ কৰা নাই। আমি দেখিবলৈ পাইছোঁ আমাৰ সাঁওতাল জনগোষ্ঠীৰ যিসমূহ ক্ৰাইটেৰিয়া ফুলফিল, কেন্দ্ৰীয় চৰকাৰে আমাক জনাইছে যে অসম চৰকাৰে ইয়াত লেহেমীয়া কৰিছে, অসম চৰকাৰে ইয়াত অনিচ্ছা প্ৰকাশ কৰিছে। গতিকে অসম চৰকাৰে কাৰ ছত্ৰছায়াত কাম কৰিছে, অসম চৰকাৰে কোনে হিচা দিছে আমাক জনজাতিকৰণত বাধা দিবৰ কাৰণে, আমি সেইটো আমি জ্ঞাত নহয়। গতিকে এইখিনিতে আমি দাবী জনাব বিচাৰিম। আমাৰ কথাটো আছিলে যে বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ মৰ্যাদা আমাক প্ৰদান কৰিব লাগে, কিন্তু অসম চৰকাৰে বাৰে বাৰে আমাক প্ৰতাৰণা কৰিছে, বাৰে বাৰে আমাক প্ৰবঞ্চনা কৰিছে। আমাক কথা দিও চৰকাৰে কথা ৰাখিব নোৱাৰিলে। গতিকে আমাৰ কথা স্পষ্ট, এবাৰ নিৰ্বাচনত সাঁওতাল ছাত্ৰ সন্থাই ভূমিকা গ্ৰহণ কৰিব। আৰু হয়তো সাঁওতাল ছাত্ৰ সন্থাই বিজেপি আৰু বিজেপিৰ যিসমূহ মিত্ৰজোঁট, এই মিত্ৰজোঁটক ইয়াৰ পৰা বহিষ্কাৰ কৰিব বা ইয়াৰ পৰা তেওঁলোকক প্ৰত্যাখ্যান কৰিব। কাৰণ জনজাতিকৰণ বিষয়টো আজিৰ বিষয় নহয়, বিগত কেইবা বছৰ ধরে জনজাতিকরণ বিষয়টো চলি আছে, কিন্তু কেবল ভোট ব্যাংক আর নির্বাচন কেন্দ্রিক হয়ে যায়। গতিকে সাঁওতাল জনগোষ্ঠী সাঁওতাল ছাত্রজনতা সজাগ হয়েছে। আগন্তুক বিধানসভা নির্বাচনত সাঁওতাল জনগোষ্ঠী বিবেক ভোট প্রদান করব, আর বিবেক ভোট প্রদান করার জড়িয়ে বিজেপিক ইয়ার পৰা উৎখাত করব। কারণ আর এটা কথা চাবলৈ গ'লে আমার বাবে কোনো এটা রাজনৈতিক দলে গ্রহণযোগ্য নহয়। ইয়াত কংগ্রেসে হোক বা বিজেপিয়ে হোক বা UPPL বা BPA হোক BPF হোক, আমার কারণে কোনো এটা রাজনৈতিক দলে আসলতে নিষ্ঠাবান নহয়। গতিকে সাঁওতাল ছাত্ৰ সন্থাই এইখিনিতে আকৌ দাবী জনাব বিচাৰিম যে যিসমূহ দলে আমাক জনগোষ্ঠীটোক প্ৰতাৰণা কৰিছে তেওঁলোকক নিৰ্বাচনতে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু নিৰ্বাচনৰ পিছত সাঁওতাল ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আৰু খুব তীব্ৰতৰ আৰু অসম ৰোড ব্লক বা অসম বন্ধ তেনেধৰণৰ বহুকেইটা ব্যৱস্থা আছে, যাৰ জৰিয়তে আমি চৰকাৰক বাধ্য কৰাম যে সাঁওতাল জনগোষ্ঠী আগন্তুক 2027 চনৰ ভিতৰত সাঁওতাল জনগোষ্ঠী জনজাতিকৰণ পাবই লাগিব। আৰু ইয়াৰ পৰিণামত যিখিনি বলিদান দিব লাগে, যিখিনি পৰ্যায়লৈ যাব লাগে, আমি যাবলৈ সাজু আছোঁ।